অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা? শুদ্ধ উত্তৰ আৰ্য গোষ্ঠীৰ। পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰূপে পৰিগণিত? ইয়াৰ উত্তৰ হৈছে কামৰূপী ভাষা। শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাটসমূহ লিখোঁতে কি ভাষা ব্যৱহাৰ কৰিছিলে? ইয়াৰ উত্তৰ হৈছে ব্ৰজাৱলী ভাষা। কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল? ইয়াৰ উত্তৰ হৈছে 1872 চনত ছাৰ জৰ্জ কেম্বেলে। শ্বেক্সপিয়াৰৰ কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাট? উত্তৰ হৈছে কমেডি অফ এৰৰ্ছ। কোন চনৰ আইনমতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1960 চনত। অসমীয়া চুটি গল্পৰ পিতৃস্বৰূপ কোন? শুদ্ধ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি? উত্তৰ বনফুল। প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল? শুদ্ধ উত্তৰ 1867 চনত মাইলছ ব্ৰনছনে। প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভট্টদেৱ। আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি? শুদ্ধ উত্তৰ অসমীয়া ল'ৰাৰ মিত্ৰ। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চন্দ্ৰকান্ত অভিধান। হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চিত্ৰ ভাগৱত। অসমীয়া চুটি গল্পৰ জনক কোন? ইয়াৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ সাধাৰণ জ্ঞান সম্পৰ্কীয় তথ্যৰ ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিব চেনেলটো।